আহি পালোঁ এতিয়া টিমৰি গাঁও। সেইটো আপুনি আজি ভাঙি দিছে। এইখন হৈ গ'ল মায়া গেষ্ট হাউচ, মায়া হোটেল। আমি আহি পাই গ'লোঁ দেই মাইডিয়াত চাওক এতিয়া এইফালে ঘূৰি আছোঁ। চাওক এতিয়া আমি জুলাই মাহত জুই খুৱাই আছোঁ ইয়াত 65ত মাইডিয়া 65ত এইটো এইবিলাকত ভাল লাগে আৰু খাবলৈ। আমি গৈ আছোঁ এতিয়া ৰয়িং ছেকেণ্ড ব্ৰিজ। বিয়া চিয়া হ'ব কিবা কিবি মানুহ আহি থাকে পূজা কৰিব অলপ টান পাব। আনিনি 198 কিলোমিটাৰ, মায়াদিয়া 54। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আমি এতিয়া গৈ আছোঁ মায়াদিয়া। এতিয়া আমি গৈ আছোঁ পাহাৰৰ মাজৰ ৰাস্তাত। ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্ট এটা কৰিব কেনেকুৱা লাগিছে ভিডিঅ'টো চাই। এইফালে চাওক ঝৰ্ণাৰ পৰা পানী পৰি আছে ইমান ধুনীয়াকৈ। চাওক হাত মুখ ধুই লৈছে সিহঁতে। এই চাওক আমি দেখিব মিথুন মিথুন, এইটো কয় মিথুন মিথুন, এইবিলাক মিথুন হয় চব। চক্ৰৱৰ্তী মিথুন। অঁ আমি এতিয়া ফটো মাৰি আছোঁ দেই। আকৌ আহি গ'ল, আকৌ এইফালে ডাঙৰ আকৌ আহি গ'ল, এইফালে আকৌ আহি গ'ল। চাওক লগে লগে আহি গৈছে, ধোঁৱা আহি গৈছে। আপোনালোকে কেতিয়াবা আহিব এনেকৈ জুলাই মাহত আহিব। জুলাই মাহত আহি গম পাব ইমান ঠাণ্ডা লাগে ইয়াত। নদীত গা ধুব নালাগে আৰু ইয়াত আহি যাব। মিথুন চাওক, মিথুন মিথুন মিথুন। এই চাওক আমি আহি পাই গ'লোঁ, এতিয়া মাইডিয়া আহি পাই গ'লোঁ। এইখন হৈ গ'ল হোটেল, মায়া হোটেল। এতিয়া বন্ধ আছে আৰু এতিয়া এইবিলাক। এটা গম পায়, এটা গম পায়, আমি আহি পাই গ'লোঁ মাইডিয়া। আগতে গাড়ীবিলাক ইয়াৰ পৰা লাইন লাগি থাকে পুৰা। আপুনি তেল ভৰাম বুলি ক'লে আকৌ 10 কিলোমিটাৰ তললৈ যাব লাগিব। হয় না ক'লা? মাইডিয়া কেনে লাগিছে? ভাল লাগিছে নে? মাইডিয়াটো পুৰা
আৰু গধূলি হ'লে মানে কম্বল ল'ব লাগিব কম্বল ল'ব লাগিব চাওক কেনেকৈ গাঁৱবিলাক বুজি আছে অঁ লৈছোঁ ন এৰিয়া এতিয়া আহে বুলি এইটো হ'ল মাইজাৰ মন্দিৰ এতিয়া চাওক আমি মাইজাৰ আহি পালোঁ এতিয়া আমি আহি পাই গ'লোঁ দেই মাইজাৰ চাওক এতিয়া এইফালে ঘূৰি আছোঁ এইফালে আছে আৰ্মি কেম্প এইফালে চাওক পাহাৰৰ ভিউ ইমান ধুনীয়া চাওক পাহাৰৰ চিনেৰীবিলাক এইখন হৈছে মায়া হোটেল আপোনালোকে আহিলে ইয়াত চাওমিন ম'ম' থোপা ৰুটি পুৰি ভাত আদি পাব মজা লাগিছে দেই ব্ৰিংকা আহি গ'ল হিন্দী লগাওক হিন্দী আমি এতিয়া আহি পাই গ'লোঁ 65 বুলি কোৱা জেগাটো এই চাওক 65ৰ মীনা হোটেল আৰু আছে আগত হোটেল দেখা যাব আপোনালোকক क्या पेट्रोल पंप है कि नहीं है आगे में है कि नहीं हाँ मतलब होली होली को जान छो ऐसे मतलब खुला में बिक्री करते ना जानना भी होली भाई हाँ मुदा भाई आगे नहीं बाजार में पाता बाजार में होली में मीडिया আছে মাইডিয়া 65 মাইডিয়া 65 আজি মান ঠান্ডা হৈ আছে ইয়াত क्या बना रहे हैं अभी बनाएगा अभी और मीट फ्राई कर दो ये वाला सब सांगोर पूरा ये वाला आपकी खींचे वाली को पटल ये का চাওক মই পিন্ধি আছোঁ গেঞ্জি এইফালে বজুক চাওক চুৱেটাৰ আৰু মাফলাৰ পিন্ধি আছে ইয়াত ইমানেই ঠাণ্ডা ন চবেই মানে জেকেট আৰু চুৱেটাৰ নহ'লে মাফলাৰ কিবা কিবি পিন্ধি থাকে এইফালে চাওক এইফালে দিদিও পিন্ধি আছে বাইদেউ পিন্ধি আছে এইফালে চাওক ডিচেম্বৰ জানুৱাৰীত কিন্তু বৰফ পৰে আপোনালোকে এবাৰ আহক জুলাই আগষ্ট মাহত ফুৰিবলৈ মায়'দিয়া 65 আৰু মায়'দিয়া জেগাত তেতিয়া গম পাব আপোনালোকে কিমান ঠাণ্ডা হ'ব ইয়াত 12 মাহে ঠাণ্ডা বুলি কৈছে তাৰপিছত হেৰি খাব লাগিব ইয়াত আহি কিনি দিদি ঘৰটো ভাল লাগিছে চাল খাব লাগিব বনাই খাব লাগিব এইফালে লগৰজন লগ পালোঁ ডিব্ৰুগড় এই 65 আহিছে মাইডিয়া ফুৰিবলৈ
থাকিব আজি ইয়াতে এয়া চাওক আমি ঠাণ্ডা চিজন গৰম ছিজনত জোপাই আছোঁ জুলাই মাহত चाहे तेरे पहाड़ तो पहाड़ का बीच में हाम्रो यस्तो छैन हो हाम्रो ठाउँ यस्तो छैन पहाडै हो कि यत्रो अल्गो पहाड हेरे पनि सबै देख्छ এই চাওক ডাৱৰ চাওক বগা বগা ডাৱৰবিলাক চাওক আমি ডাৱৰ আগত ওপৰত আছোঁ দিয়া জুলাই মাহত আজি 27 জুলাই ভিডিঅ' চাওক পাহাৰৰ ভিডিঅ' আপোনালোকে ডিচেম্বৰ আৰু জানুৱাৰী মাহত আহিলে এই ৰাস্তাবিলাকতে বৰফ পৰি থকা দেখিব আৰু এই টিনৰ ওপৰত পৰি থাকে বৰফবিলাক বোকা হৈ থাকে আৰু এইফালে ৰাইট চাইডে এইবিলাক পাহাৰৰ ওপৰত পৰি থাকে হিলৰ ওপৰত গোটেই বোকা হৈ থাকে এতিয়া নাই আৰু এতিয়া কিন্তু ঠাণ্ডাটো প্ৰায় আছে এতিয়াও এখন মায়াটো চাওক আগতে ইয়াত বৰফ পৰি থাকে এইবিলাক গোটেই টিঙৰ ওপৰত পৰি থাকে বৰফ এইবিলাক চাওক এতিয়া নাই এতিয়া পুৰা শুকান হৈ আছে ঠাণ্ডাটো কিন্তু পুৰা আছে কিন্তু এতিয়াও यहाँ त अरू कहीँ मिलेन ठुलो थ्याङ्क यू छिट्टै पनि छिट्टै क्या त এইবিলাক চব আগতে আহি পৰে বৰফ পৰি থাকে এইবিলাক জেগাত পাহাৰৰ ওপৰত চাওক এইবিলাক বৰফ পৰা জেগা এতিয়া চাওক এতিয়া বৰফ চব নাই আকৌ সেইবিলাক ওলাই আছে এতিয়া আমি ঘৰলৈ গৈ আছোঁ বাই বাই এতিয়া বৰফ নাই থেংক ইউ